আৰু ইয়াত মানুহ এটা দুটা নহয় বহুত ৰখি আছে মোৰ কাৰণে হিয়তে সবে বলে মোৰ ভিডিঅ' চাই মজা লাগে ভাল লাগে সেইটো কাৰণে থ্যাংক ইউ সো মাচ আৰু হিয়তৰ লগত ফটো কেইটামান ক্লিক কৰি হাই হেল্ল' This is Hasib blogger. सबसे पहले तो गुड मॉर्निंग एवरीबॉडी आज ब्लॉग तो स्टार्ट करছো मॉर्निंग 5:30 एंड मॉर्निंग 6টা বজাত মই আৰু মামু গাড়ীখনলৈ ওলাই গৈছো ঘৰৰ পৰা কত গৈ আছো কি কথা সকলোখিনি কথা আপোনালোকৰ মাজত শেয়াৰ কৰিবলৈ চেষ্টা কৰি আছো ওকে আমি আহি ফাইনালি নাগৈছা তেল ডিপো গাড়ীখনত তেল ভৰাই আমি আহি পাই গলো সিধা লালুক সেন্টাৰ যিটোক নেকি মই কও দুবাই বুলি ওকে এভৰিবডি বৰ্তমান মই উপস্থিত আছো বিপৰীয়াত আমি আহিছিলো ফুৰিবলৈ ইয়াত আহি পিনি দুইজনীমান গাই গৰু চাব পাইছো আৰু এইখিনি লোকেলো নহয় জাৰ্চিও নহয় বেলেগ কি কোম্পানীৰ মাল কোনে জানে কমেন্ট কৰি জনাব তাৰ পিছত আমি গৈছিলো শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰত যোৱাৰ পিছত গৈ পিনি দেখিছো বস্তুটো বন আছে এন্ড মই দাদাজনক সুধিছো কেইটা বজাত খুলিব তাৰ পিছত মোক ক'লে 10টাৰ আগত নহব 10টাৰ পিছত খুলিব এন্ড আমি আহি পাই গৈছিলো 9টা বজাত বাট এইটো খুলিব 10টা বজাত 1 ঘণ্টা সময় ওয়েট কৰিব লাগে সেই কাৰণে তাৰ পৰা ওলাই আহি গলো আহি পিনি ৰাস্তাতে চাব পাৰিছো এটা ইন্টাৰেষ্টিং বস্তুটো হ'ল গাড়ীৰ পিছফালে লিখা আছে মাক কৈ দিবা জুৱে ট্ৰাক চলাই বুলি ওকে এভৰিবডি মই লাইভত আহি কৈছিলো যে মই গৈ আছো নাৰায়ণপুৰ কলাক্ষেত্ৰত লাইভটো চাই মোহৰ ভাই তাত গুচি গৈছিল মোৰ লগত লগ কৰিবলৈ তাততো লগ কৰিব পোৱা নাই বাট লগ কৰিছে মোৰ লগত আহি বিকে হোটেলত মোহৰ ভাইৰ লগত লগ কৰাৰ লগতে আৰু এইফালে আহি গ'ল আমাৰ তৈগুৰ ভাই আৰু মোৰ লগত লগ কৰিবলৈ ছোৱালী কেইজনমান ওয়েট কৰি আছে আমি তাতে গৈ আছো ওকে এভৰিবডি আহি ফাইনালি আৰু ইয়াত মানুহ এটা দুটা নহয় বহুত ৰখি আছে মোৰ কাৰণে হিয়তে সবে বলে মোৰ ভিডিঅ' চাই মজা লাগে ভাল লাগে সেইটো কাৰণে থ্যাংক ইউ সো মাচ আৰু হিয়তৰ লগত ফটো কেইটামান ক্লিক কৰি সবকে বাই বাই দি আমি গৈ আছো সিধা ঘৰলৈ এণ্ড আমি তাৰ পৰা ওলাই 11টা বজাত আহি লালুক সেন্টাৰ পাইছো তাৰ পিছত ঘৰত আহি বিন্দাসকে গা চা ধুই মেলি গুচি গৈছো মছজিদলৈ নামাজ পঢ়িবলৈ ওকে এভৰিবডি তো থ্যাংক ইউ সো মাচ ফৰ ওয়াচিং দিস ভিডিঅ' আপোনালোকে ভিডিঅ'টো ক'ৰ পৰা চাই আছে এণ্ড ভিডিঅ'টো চাই কেনেকুৱা লাগিছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব